নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল গুণোৎসৱ সম্পৰ্কে এগৰাকী জিলা পৰ্যায়ৰ প্ৰশিক্ষক হিচাপে ইতিমধ্যে আমি প্ৰায়বিলাক প্ৰশিক্ষণ কাৰ্য সম্পন্ন কৰিছোঁ আৰু আজি আমি এই ভিডিঅ'টোত আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন য'ত 5% মাৰ্কছ থাকিব সেই সম্পৰ্কে আলোচনা কৰিম তেতিয়াহ'লে আমি আজি কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যনৰ ওপৰত অকণমান চাওঁ এই বিষয়ে আমাৰ গুণোৎসৱত 5% মাৰ্কছ থাকিব এক্সটাৰ্নেল ইভালুৱেটৰে আহি কোনকেইটা বিষয়নো আমাৰ চাব বিশেষকৈ সেইকেইটা ক্ষেত্ৰ আমি আলোচনা কৰিম ইয়াত সাধাৰণতে মূল বিষয় 6টা আছে তাত ডেছক্ৰিপ্টৰ থাকিব সেই মূল 6টা বিষয় আমি একাধিক্ৰমে আলোচনা কৰিম যে প্ৰথমতে আহিলে মনিটৰিং এই ক্ষেত্ৰত আমাৰ কিন্তু ৰেকৰ্ডবিলাক চাব তেখেতে যে মনিটৰিঙৰ ক্ষেত্ৰত যে আমাৰ যিসকল সাধাৰণতে কমিউনিটি বুলি ক'লে আমি কি বুজিম আমাৰ যিখিনি স্কুলৰ আশে-পাশে চৌপাশে থকা যি আমাৰ প্ৰথম বিশেষকৈ আমাৰ SMDC বা SMC আৰু মাতৃগোট থাকিব লগত অভিভাৱকসকল থাকিব যে তেওঁলোকে স্কুললৈ ৰেগুলাৰলি আহেনে নাই গতিকে এটেণ্ডেঞ্চ তেওঁলোকে চেক কৰে নাই ষ্টুডেণ্ট বা টিচাৰৰ তেওঁলোকে যি খতিয়ান সেয়া চায়নে নাচায় আৰু স্কুলৰ আৰম্ভ হোৱা বা স্কুল ছুটি হোৱাৰ সময়টো তেওঁলোকে লক্ষ্য কৰে নাকে এনেকুৱা ধৰণৰ কিছুমান বা আমাৰ যিবিলাক ড্ৰপ আউট ষ্টুডেণ্ট আছে স্কুলৰ সেইবিলাকৰ ক্ষেত্ৰত ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁলোকে কিবা কাম কৰিছে নেকি বা এৰেঞ্জমেণ্ট অফ ৰিমেডিয়েল ছাপৰ্ট ক্ষেত্ৰত কৈছে যে আমাৰ এই বিদ্যালয়ৰ ক্ষেত্ৰত কেতিয়াবা কি হয় সাধাৰণতে আমাৰ স্থানীয় কিছুমান শিক্ষিত যুৱক NGO ক্লাব বা ৰিটায়াৰ্ড এডুকেটেড পাৰ্চনে কি কৰে কিছুমান ছাপৰ্ট দিয়ে ক্লাছৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত সেইবোৰ কৰিছে নেকি এনেদৰে আমাৰ এইকেইটা 7টা ডেছক্ৰিপ্টৰ আছে তেখেতসকলে চাব যদি 7টাই পায় তেতিয়া 7 নম্বৰ দিব ইয়াৰ 2 নম্বৰ বিষয়টো হৈছে ছাপৰ্ট ইয়াতো ৰেকৰ্ডৰ কথা আহিব ইয়াতো তোমাৰ 7টা ডেছক্ৰিপ্টৰ আছে এই 7টা ডেছক্ৰিপ্টৰ ক্ষেত্ৰত আমি মধানকৈ চাব লাগিব যে এনৰলমেণ্ট ইনক্ৰিজৰ ক্ষেত্ৰত কমিউনিটিয়ে আমাৰ কিবা সহায় কৰিছে নেকি বা একাডেমিক ছাপৰ্ট কিবা দিছে নেকি ইতিমধ্যে আগতো আমি অকণমান আলোচনা কৰিছিলোঁ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কণ্ট্ৰিবিউশ্যন অফ লাইব্ৰেৰী বুকছ লাইব্ৰেৰীৰ কাৰণে কিবা কিতাপ তেওঁলোকে দিছে নেকি বা স্কুলৰ অন্যান্য বস্তু সা সৰঞ্জাম তেওঁলোকে যোগান ধৰিছে নেকি স্কুলৰ কাৰণে সম্প্ৰীতি পূজন এটা নতুন কনচেপ্ট যে এই ছাত্ৰ ছাত্ৰীৰ সৈতে তেওঁলোকে সম্প্ৰীতি ভোজন বিভিন্ন উৎসৱ পাৰ্বণ কাৰোবাৰ জন্মদিন কাৰোবাৰ বিবাহ বাৰ্ষিকী ক্ষেত্ৰত বা অন্যান্য উৎসৱৰ ক্ষেত্ৰত সম্প্ৰীতি ভোজন হৈছে নেকি কমিউনিটিৰ লগত স্কুলৰ বিদ্যালয় পৰিয়ালৰ বা ঠিক তেনেকৈ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছে নেকি গতিকে এই বস্তুবিলাক এই 7টা ডেছক্ৰিপ্টৰ আছে এইকেইটা ছাপৰ্টৰ অধীনত গতিকে এইকেইটা চাব আৰু গতিকে আমাৰ এই তথ্যসমূহ যাতে আমাৰ থাকে সেইটো আপোনালোকে লক্ষ্য কৰিব আনটো হৈছে SMC SMDC ইনভলভমেণ্ট যিহেতু বিদ্যালয়খনৰ লগত SMC আৰু SMDC একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ইয়াতো 4টা ডেছক্ৰিপ্টৰ আছে গতিকে প্ৰথম কথা হ'ল কি যে আইডেণ্টিফিকেশ্যন অফ আউট অফ স্কুল চিলড্ৰেন এণ্ড অবজাৰ্ভেশ্যন অফ ড্ৰপ আউট প্ৰিভেনশ্যন উইক যে তেওঁলোকে সেই ড্ৰপ আউট যিসকল স্কুল এৰি গৈছে ল'ৰা ছোৱালীবিলাকে তেওঁলোকক ঘূৰাই অনাৰ ক্ষেত্ৰত কিবা তেওঁলোকে কাৰ্যসূচী লৈছে নেকি পদক্ষেপ লৈছে নেকি গ্ৰাণ্ট যিবিলাক আমাৰ গ্ৰাণ্ট আহে সেইখিনি ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে লক্ষ্য ৰাখিছে নাই গতিকে সেই কথা বা চেক কৰিছে নাই SMDC প্ৰেচিডেণ্টে এনেই চেভি কৰি দিছে নেকি বা হাইজেনিক প্ৰেক্টিচৰ ক্ষেত্ৰত তেওঁলোকে কি পদক্ষেপটো লৈছে চাফ চিকুণতাৰ ক্ষেত্ৰত গতিকে ড্ৰিংকিং ৱাটাৰ টয়লেট এইবিলাকৰ ক্ষেত্ৰত বা স্কুলৰ যিবিলাক ষ্টুডেণ্টৰ ইৰেগুলাৰ ষ্টুডেণ্ট তেনেকুৱা কাৰণ ষ্টুডেণ্টৰ ঘৰলৈ বাৰু SMDC মেম্বাৰ গৈছে নেকি কেনেবাকৈ বুজাবলৈ গতিকে এইখিনি বস্তু পৰিব নেক্সট আৰু এটা বস্তু আহিছে বিদ্যাঞ্জলি এইটো এটা বিদ্যাঞ্জলি পৰ্টেলত স্কুলবিলাকে ৰেজিষ্টাৰ কৰি থৈছে সাধাৰণতে গতিকে সেইটো বস্তু তেওঁলোকে চাবই আৰু ভলণ্টিয়াৰ ছাপৰ্ট ইন স্কুলছ যে আমাৰ যিসকল পাছড আউট ষ্টুডেণ্টে হওক বা লোকেল কমিউনিটি পিপুলে হওক তেওঁলোকে এই বিদ্যাঞ্জলি পৰ্টেলত নিজকে ভলণ্টিয়াৰ হিচাপে তেওঁলোকে ৰেজিষ্টাৰ কৰি পেলাই বিদ্যালয়লৈ কিবা দান বৰঙণি আগবঢ়াইছে নেকি সেই বস্তুখিনি যদি আছে তেওঁলোকে চাব তাৰপিছত আহিলে এলুমিনি এণ্ড পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যন যে যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বা আমাৰ যিটো PTA পেৰেণ্ট টিচাৰ অভিভাৱকসকল আছে তেওঁলোক যে সেইটো এক্সিষ্ট আছে নাই কাৰ্যকৰী হৈ আছে নাই অভিভাৱকৰ সভা নিয়মীয়াকৈ হয় নাই মাহেকত বা আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়লৈ কিবা অনুদান আগবঢ়াইছে নাই এই বস্তুবিলাকৰ ৰেকৰ্ডবিলাক তেওঁলোকে চাব এই 4টা ডেছক্ৰিপ্টৰত 4 নম্বৰ থাকিব আৰু শেষত আদাৰ এৰিয়াজ বুলি কৈছে ইয়াতো আছে ডেছক্ৰিপ্টৰ 6টা মুঠতে যে হেল্থ কেম্পৰ অৰ্গেনাইজ হেল্থ কেম্পৰ কথা কৈছে যে সাধাৰণতে NGO বিলাকে বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিদ্যালয়বিলাকত হেল্থ কেম্প দিয়া হয় এইবোৰ তথ্যবিলাক চাব
এনচিঅ' টবেকো ফ্ৰী এনভাইৰনমেণ্ট ইন দ্য স্কুল কেম্পাছ সেইটো এটা কথা আমাৰ ধপাতমুক্ত বিদ্যালয় কনচেপ্টটো আছেই সকলোৱে প্লেণ্টেশ্যন এণ্ড নিউট্ৰিশ্যন অফ প্লেণ্টছ এইটো ক্ষেত্ৰত আমাৰ শ্যামলী চৌহদ বুলি এটা আঁচনি আৰম্ভ কৰা হৈছিলে ইতিমধ্যে বা সেইটো ইতিমধ্যে সাধাৰণতে প্ৰায়বিলাক বিদ্যালয়তে হয় গতিকে বিশেষকৈ আৰু এটা আছে যে আৰ্লি মেৰেজ বাল্য বিবাহৰ ক্ষেত্ৰত সেইটো তেওঁলোকে কমিউনিটিয়ে কিবা কিবি কাম কৰিছে নেকি গতিকে এইকেইটা আছে আপোনালোকে চাব গতিকে এই 6টা ডেছক্ৰিপ্টৰ আছে ইয়াতো গতিকে এইখিনি বস্তুৱেই আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজনে আহি বিদ্যালয়খনত পৰিদৰ্শন কালত আমাৰ বিভিন্ন তথ্যসমূহ ৰেকৰ্ডসমূহ চাব গতিকে আপোনালোকে সেই ৰেকৰ্ডসমূহ খুব সুন্দৰকৈ লিপিবদ্ধ কৰি ৰাখিব যিখিনি হৈছে আৰু সেইমতে সেই ডেছক্ৰিপ্টৰ মতে আপোনালোকে নম্বৰখিনি লাভ কৰিব আৰু গোটেইখিনি যদি সম্ভৱ হয় আপোনালোকে সম্পূৰ্ণ নম্বৰ 5% ইয়াত পাব